এইবিলাক এটা অপপ্ৰচাৰ আৰু হাস্যকৰ কথা। বিপিএফ ৰাজনৈতিক দল এটা সকলোৱে সৰ্বধৰ্ম, সৰ্বভাষা, সৰ্বজাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এটা ৰাজনৈতিক দল। অতি সুন্দৰ পৰিৱেশত বিপিএফ ৰাজনৈতিক দল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত আগুৱাই গৈ আছে। এইখন বিটিচি যিটো সৃষ্টি কৰা হ'ল, এই বিটিচি একেবাৰে পিছপৰা অঞ্চল আছিল, একেবাৰে অনুন্নত অঞ্চল আছিল। এই অঞ্চলক উন্নয়ন সাধন কৰিছে একমাত্ৰ বিপিএফ ৰাজনৈতিক দল। তো গতিকে মই নিজকে ধন্য আৰু সৌভাগ্য বুলি ভাবোঁ যে বিপিএফ দলৰ মই এজন সদস্য। বিপিএফ দলৰ উপসভাপতি বিশ্বজিৎ দৈমাৰী তিনিবাৰকৈ বিপিএফ দলৰ ফালৰ পৰা তেখেতে ৰাজ্যসভাৰ সাংসদ, এই কথাবিলাক হয় সঁচা। এতিয়া কথাটো হ'ল তেখেতে কি চিন্তাধাৰা কৰিছে আৰু যিবোৰ কথা মাজে মাজে আমি শুনিবলৈ পাওঁ তেখেতৰ মুখৰ পৰা, যে মানে দলৰ নেতৃত্বই তেখেতক যিমান কাম কৰাৰ কাৰণে, যিমান পজিশ্যন পাবৰ কাৰণে, তেওঁৰ কাৰণে যিখিনি জ্ঞান বুদ্ধি আছে, তেওঁৰ যিখিনি অৰ্হতা আছে, সিমান পোৱা নাই। ৰাইজে আপোনালোকে সকলোৱে বিচাৰ কৰি চাওক যে তিনিবাৰ কোনেবা ৰাজ্যসভাৰ সাংসদ হিচাপে পোৱাৰ কাৰণে কাৰোবাৰ সৌভাগ্য হৈছিল নেকি? তো এইবোৰ কথা বতৰা, তেওঁ যিবোৰ কথা কৈছে, ইয়াৰ কাৰণে অথনি মই নাওকাটাত চাগে আপোনালোকেও আছিলে, মই তাত কৈছোঁ যে আপুনি যদি যাবই ওলাইছে তো আমিতো বিদায় দিব লাগিব। আৰু লগত তেওঁ মোৰ বয়সত সৰু হয়, ইয়াৰ কাৰণে ভাইটি হিচাপত মই তেখেতক আশীৰ্বাদো দিছোঁ যে তিনিবাৰ বিপিএফত থাকি ৰাজ্যসভাৰ সাংসদ হৈ কেন্দ্ৰীয় মন্ত্ৰী হ'বলৈ সক্ষম নহ'ল। আৰু এইটোৱেই যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি গেৰেণ্টি দিছে যে কেন্দ্ৰত মন্ত্ৰী বনাম, আৰু এই কথাটো যদি সঁচা, তেখেতে যদি বিজেপিত গৈ পেলাই কেন্দ্ৰীয় মন্ত্ৰী যদি হয়, আমাৰো আশীৰ্বাদ থাকিব। কিন্তু এটা কথাটো সৰু ভাইটি হিচাপত তেখেতক মই সাৱধানো দিব বিচাৰিছোঁ যে সাৱধান, এই বিটিচি নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী যদি হ'ব নোৱাৰে আৰু জীৱনত বিশ্বজিৎ দৈমাৰীয়ে এমপিয়ে কেন্দ্ৰত মন্ত্ৰী তথা তেওঁ মন্ত্ৰী নহয়, তাৰ বিপৰীতে কি হ'ব? তেওঁ ডাষ্টবিনত যাব। কাৰণ বিপিএফ দলৰ পৰা বিজেপিত যোৱা নেতা কৰ্মী এইটোৱেই প্ৰথম নহয়। আপোনালোকে জানে চাপাগুৰি সমষ্টিৰ আমাৰ বিধায়ক হিতেশ বসুমতাৰী ডাঙৰীয়া এটা সময়ত গৈছিলে, তেখেতে আকৌ আজি উভতি পেলাই বিপিএফ দলতে সক্ৰিয়তাৰে তেওঁ কাম কৰি আছে। আৰু এটা কথাটো মই তেওঁক আঙুলিয়াই দিব বিচাৰিছোঁ, ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া এজন জননেতা তথা সংগ্ৰামী নেতা, সকলোৱে জানে, অসমৰ আৰু বাহিৰৰ মানুহ জানে তেনেকুৱা ব্যক্তিক। আৰু তেখেতে মিচিং কাউন্সিলৰ চিফ আছিলে, আৰু কি কৈছিল? মন্ত্ৰী কৰা হ'ব, আপুনি আহক। তেখেতে আহি গ'ল। আজি 3 মাহে আছে এইখন চৰকাৰে, ক'ত হ'ল? মানসিং ডাঙৰীয়া, ডক্টৰ মানসিং কাৰ্বি ভাই, তেখেতে জিকি পেলাই, কংগ্ৰেছৰ হৈ জিকি আকৌ ৰিজাইন দি পেলাই বিজেপিত যোগদান কৰি বিজেপিৰ হৈ MLA খেলি পেলাই জিকি আহি চাওকচোন, এনেকুৱাতো প্ৰায় ঘটনা নঘটে। তেখেতে আজি 3 মাহ হ'ল, অকল 3 মাহে বাকী আছে, ক'ত মন্ত্ৰী হ'ল? তো ইয়াৰ কাৰণে যদি আমি কৈছোঁ এই বিটিচি নিৰ্বাচনৰ আগত যদি নহয়, ব্যৱহাৰে কৰিব বিচাৰিছে, আচলতে একো কথা নাই। মই বুজা নাই কিহৰ কাৰণে তেওঁ ভয় হৈছে বিশ্বজিৎ দৈমাৰী। বিজেপিত নগ'লে বাচিব নোৱাৰিব, বিজেপিত নগ'লে আৰু নচলিব, এনেকুৱা ধৰণৰ তেওঁৰ যিটো চিন্তাধাৰা, ভাৱধাৰা, যিটো গতিমতিটো যিটো দেখিছে সেইটোৱে। বাকী ইয়াত একো নাই। বিটিচিৰ বা বিপিএফৰ পৰা যোৱা আকৌ ঘূৰি অহা, এইটো আৰু নতুন কথা নহয়। এনেতো কিবা কিবি শুনি থাকে, আপোনালোকে যেনেকৈ শুনে আমিও অলপ চলপ শুনি থাকোঁ। এইবিলাক জল্পনা কল্পনা শূন্য, ইয়াত কোনো সত্যতা বাস্তৱতা একো নাই।
গতিকে কথাটো হ'ল ৰাইজৰ হাতত গণতন্ত্ৰ দেশত BTC গণতন্ত্ৰৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা BTCবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে আগন্তুক BTC নিৰ্বাচনত পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BTCৰ চিফ বনাবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে প্ৰত্যেক BPFৰ যিখিনি সভা সমিতি হৈ আছে আপোনালোকে দেখিছে হেমন্ত দা আহিছে BTC অঞ্চলত ওদালগুৰি অঞ্চলত কেম্পেইন কৰিবৰ কাৰণে আধা ৰাইজেতো দৰঙৰ আপোনালোকেতো দেখি আছে শোণিতপুৰ জিলাৰ হয় না নহয় আধাতকৈ বেছি ৰাইজে বাহিৰত আৰু মই তেখেতকো ক'ব বিচাৰিছোঁ আচলতে BTC ভোটাৰ ৰাইজক BTCৰ স্বতন্ত্ৰতা আৰু স্বায়ত্তশাসিত বুলি যিটো কোৱা হয় এইটো হ'ল স্থায়ী চৰকাৰক আমি ক্ষমতা অৰ্পণ কৰিছোঁ স্বায়ত্তশাসিত বুলি যিটো শব্দ হয় BTCবাসী ৰাইজক সিদ্ধান্ত ল'ব দিয়ক আৰু তেখেতে BTCৰ ভোটাৰো নহয় হেমন্ত দা ভোটাৰো নহয় BTCৰ তো ইয়াৰ কাৰণে BTC অঞ্চলত এই নিৰ্বাচনত আহি পেলাই যিবোৰ কথা বতৰা কৈ আছে এইটো তেখেতৰ মুখত সভা নেদেখে আমিতো যিটো দেখি আছোঁ ইমান শান্তিপূৰ্ণ আমাৰ BTC আপোনালোক ভাই আপোনালোকে সকলোতো আমাৰ BTCৰ এইটো প্ৰায় নাগৰিক ইয়াত কি অৱস্থা আছিল BTCত কিমান হিংসা জৰ্জৰ অঞ্চল আছিল আজি BPF ৰাজনৈতিক দল হাগ্ৰামা মহিলাৰী দায়িত্ব লোৱাৰ পিছত সবতকৈ শান্তিপূৰ্ণ অঞ্চল বুলিলে BTC অঞ্চল তো ইয়াত নিৰ্বাচনৰ নামত কাজিয়া পেচাল নালাগা কথাবিলাক কৈ পেলাই সমাজক বিশৃংখল কৰাটো আচলতে জ্ঞানী মানুহ আৰু দায়িত্বশীল মানুহবিলাকৰ কাম নহয় থেংক ইউ